হেল্ল' এভৰিৱান, সকলো নিশ্চয় ভালে আছে। আগৰ ভিডিঅ'টোত মই ফুলপাহ কৰি দেখুৱাইছিলোঁ। আজি পাতপাহ মই কৰি দেখুৱাম কেনেকৈনো পাত এখিলা কৰিব পাৰি ৰিবনেৰে। ফুলটো দেখুওৱা নাই কাৰণ মই আগৰ ভিডিঅ'ত দেখুৱাইছোৱেই। বেজীটো কেনেকৈ সোমাব লাগে তাকে প্ৰথমতে দেখাই লওঁ বুলি ভাবিলোঁ, কাৰণ বেজীটো যদি ভালকৈ গাঁঠি দিব নোৱাৰোঁ কাপোৰযোৰ কৰিব আমি নোৱাৰিম। পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰি আহক। মই ৰিবন কেনেকৈ গাঁঠি দিয়ে সেইটো মই দুবাৰ দিছোঁ দেই ভিডিঅ'টো। ভিডিঅ'টো স্কিপ নকৰিব, নহ'লে আপোনালোকে ধৰিব নোৱাৰিব কাপোৰযোৰ কিদৰে ফুলপাহ কৰা হৈছে, পাতখিলা কিদৰে কৰিব পাৰিম আমি। এনেকৈ ধুনীয়াকৈ কৰি যাব। যদি আপোনালোকৰ দিগদাৰ হয় এনেকৈ মাজত আঁচডাল দি কৰিব পাৰে। ভিডিঅ'টো লং কৰা নাই, তাৰ বাবে ভিডিঅ'টো অকণমান স্পীড কৰি দিছোঁ। আশা কৰিলোঁ ভিডিঅ'টো সকলোৱে ধুনীয়াকৈ বুজি পালে। যদি কিবা ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট দি সুধিব পাৰে। ভিডিঅ'টো সকলোৱে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। কিবা যদি প্ৰশ্ন থাকে মোক কমেণ্টতে সুধিব পাৰিব। আজিলৈ আহিছোঁ তেতিয়াহ'লে, থেংক ইউ।